কণমানি কৃষ্ণ আৰু অৰিষ্টাসুৰ। এদিনা কণমানি কৃষ্ণ এজোপা গছৰ তলত বহি বাঁহী বজাই আছিল। তেওঁৰ এজন মিত্ৰ দৌৰি দৌৰি হুফাই হুফাই আহিল। তাক চাই গম পোৱা গৈ আছিল কি সি বৰ চিন্তিত হৈ আছে। কৃষ্ণ, বিপদ আহি গৈছে। কি হৈছে? তুমি ইমান চিন্তিত কিয় হৈ আছা? কি কওঁ কৃষ্ণ, এটা প্ৰকাণ্ড মহ বৃন্দাবনলৈ আহি গৈছে। সি গৰুবোৰক মাৰি আছে, গৰুৰ পোৱালীবোৰকো মাৰি আছে। তাৰ ভয়ত আমাৰ গুঞ্জন ইফালে সিফালে দৌৰি আছে। আমাৰ বাকী মিত্ৰ তাক ভয় খাই তাৰ পৰা পলাইছে। ইমান ভয়ংকৰ মহ মই মোৰ জীৱনত কেতিয়াও দেখা নাছিলো। তাৰ ডাঙৰ ডাঙৰ শিং, ওখ আৰু শকত, ভয়ংকৰ চেহেৰা আৰু চকু। তাক দেখিলেই ভয় লাগে। কৃষ্ণ, মোৰ কথা শুনা, সি সাধাৰণ মহ নহয়। সি চাৰিওফালে উৎপাত কৰি আছে, চব ভাঙি আছে। কৃষ্ণ, আমি কি কৰিম? মইতো একো বুজিয়ে পোৱা নাই। চিন্তা নকৰিবা মিত্ৰ, মই অলপ অলপ বুজি পাই আছো। ব'লা ময়ো গৈ চাই আহোঁ কি এনেকুৱা কি মহনো আহিছে। ব'লা সোনকালে যাওঁ। ব'লা যাওঁ। কৃষ্ণ, লাঠি লৈ লোৱা। একো নলোৱাকৈ গ'লে বিপদ হ'ব পাৰে। ব'লা আগততো মহটোক চাই লওঁ, তাৰ পিছত কিবা ভাবিম দিয়া। কৃষ্ণ হাঁহিলে আৰু তাৰ লগত গুচি গ'ল। অলপ দেৰি পিছতে তেওঁ সেই ভয়ংকৰ মহটোৰ সন্মুখত থিয় হৈ আছিল। বাকী মিত্ৰ ভয় খাই পিছুৱাই গ'ল। কৃষ্ণ বৰ মনোযোগেৰে সেই ভয়ংকৰ মহটোৰ ফালে চাই থাকিল। আচ্ছা, তেনেহ'লে সিয়ে সেই মহটো যোনে সকলোক ইমান দিগদাৰ দি আছে। এতিয়া তাক ঠিক কৰাৰ সময় আহি গৈছে। সেই ভয়ংকৰ মহটোৱে কৃষ্ণক বৰ মনোযোগেৰে দেখিলে। কৃষ্ণ গম পাই গৈছিল কি সেইটো কোনো সাধাৰণ মহ নাছিল, সেইটোতো এজন ৰাক্ষস আছিল। কৃষ্ণক দেখাৰ লগে লগে তেওঁক মাৰাৰ বাবে আতুৰ হৈ গ'ল। কৃষ্ণ, সাৱধানে থাকিবা। মিত্ৰ, তোমালোক দূৰলৈ থাকা, এতিয়াতো যুদ্ধ হ'ব। ময়ো চাওঁ তাৰ শিংবোৰত কিমান শক্তি আছে। যেতিয়াই কৃষ্ণক মাৰাৰ বাবে প্ৰকাণ্ড মহটো আগুৱাই আহিল, শ্ৰীকৃষ্ণ ভয় খোৱাৰ ঠাইত তাৰ শিং দুডাল ভালকে ধৰি ল'লে। মহটোৱে যেতিয়া জোৰ লগালে তো শ্ৰীকৃষ্ণ জানি বুজি পিছুৱাই আহি গ'ল। তেওঁৰ বন্ধুসকল চিন্তিত হৈ পৰিল। হে ভগৱান, এই মহটো প্ৰকাণ্ড হয়, মোৰ কৃষ্ণৰ ৰক্ষা কৰক। মই অনুভৱ কৰি আছো কি মহটো বৰ শক্তিশালী হয়। কৃষ্ণ সৰু হয়, বচাই লওক ভগৱান। নিজৰ মিত্ৰৰ কথা শুনি কৃষ্ণ মিচিকিয়াই হাঁহি উঠিল। শ্ৰীকৃষ্ণৰ মিত্ৰয়ে ক'ত গম পাইছিলনো কি যোন ভগৱানৰ ওচৰত তেওঁ প্ৰাৰ্থনা কৰি আছে শ্ৰীকৃষ্ণ নিজেই সেই ভগৱান হয়। কণমানি কৃষ্ণই মহটোৰ শিংটো ভালকে ধৰিলে। তেওঁ মহটোক পিছফালে ঠেলি দিবলৈ সক্ষম হ'ল। তেওঁ মহটোক পিছফালে ঠেলি থাকিল। তেওঁৰ মিত্ৰ এয়া চমৎকাৰ দেখা পাই আচৰিত হৈ গ'ল। মহে নিজৰ শিংটো কিবাকে এৰুৱালে। সি অলপ দেৰিৰ বাবে ৰৈ গ'ল। সি আকৌ যেতিয়া আগুৱালে তেতিয়া শ্ৰীকৃষ্ণই আকৌ তাৰ শিংটো ধৰি ল'লে। এইবাৰ অলপ জোৰকেই ধৰিছিল। কৃষ্ণৰ এনেকুৱা অদ্ভুত শক্তিৰ প্ৰদৰ্শন পাই তেওঁৰ মিত্ৰ আচৰিত হৈ গ'ল। সেই শক্তিশালী মহে নিজৰ সকলো শক্তি লগাই দিলে, কিন্তু কৃষ্ণৰ অপাৰ শক্তিৰ সন্মুখত সি শক্তিহীন হৈ গ'ল। কৃষ্ণই তাক উঠাই মাটিত পেলাই দিলে। কৃষ্ণৰ হাতত মাৰ খোৱাৰ পিছত সেই শক্তিশালী মহে নিজৰ হাৰ মানি ল'লে। সেই ৰাক্ষসজন নিজৰ আচল ৰূপত আহি গ'ল আৰু শ্ৰীকৃষ্ণৰ সন্মুখত হাতজোৰ কৰি থিয় হৈ গ'ল। প্ৰভু, মোক ক্ষমা কৰি দিয়ক। মোৰ নাম অৰিষ্টাসুৰ হয়। মই ভগৱান বৃহস্পতিৰ শিষ্য আছিলোঁ। মই ঢেৰ জ্ঞান অৰ্জন কৰিছিলোঁ। মোৰ ভিতৰত অহংকাৰ আহি গৈছিল। মই নিজৰ গুৰুৰ সন্মান কৰা নাছিলোঁ। সেয়াই মোৰ সকলোতকৈ ডাঙৰ ভুল আছিল। সেই ভুলৰে মই বহুত ডাঙৰ শাস্তি পালোঁ। গুৰুৱে খং কৰি মোক মহ হৈ যোৱাৰ শাপ দিলে। মহ হৈ যোৱাৰ পিছত মই কংসৰ কথাত আপোনাক মাৰিবলৈ আহিছিলোঁ। হে প্ৰভু, এতিয়া মই আপোনাক চিনি পাই গৈছোঁ। মই আকৌ আপোনাৰ পৰা ক্ষমা খুজি আছোঁ। মোক ক্ষমা কৰি দিয়ক। শ্ৰীকৃষ্ণ সদায় দয়ালু হয়। তেওঁ অৰিষ্টাসুৰক ক্ষমা কৰি দিলে। এইটো কথা নাৰদ মুনিয়ে গম পাই গ'লে। তেওঁ তৎক্ষণাৎ কংসৰ ওচৰলৈ গৈ পালে। কংস নিজৰ দৰবাৰত বহি আছিল আৰু ঋষি নাৰদ মুনি তেওঁৰ সন্মুখত প্ৰকট হৈ গ'ল।
নাৰায়ণ নাৰায়ণ। ৰজা কংস, আপুনি ইয়াতে নিশ্চিন্ত হৈ বহি আছে আৰু আপোনাৰ পৰম শত্ৰু কৃষ্ণ গোকুলত বহি বাঁহী বজাই আছে। তেওঁৱে বাসুদেৱ আৰু দেৱকীৰ অষ্টম পুত্ৰ হয়। আপুনিতো গমেই পায় কি আকাশবাণীৰ অনুযায়ী সিয়ে আপোনাৰ মৃত্যুৰ কাৰণ হ'ব। নাৰায়ণ নাৰায়ণ। নাৰদ মুনি গুচি গ'ল আৰু কংসক চিন্তাৰ সমুদ্ৰত ভাহাই দি গ'ল। সি নিজৰ মৃত্যুৰ ভয় খাই আছিল। নহয়, এয়া হ'ব নোৱাৰে। ইমান কণমানি ল'ৰা এটা মোক কেনেকৈ মাৰিব পাৰিব? সি মোৰ মৃত্যুৰ কাৰণ হোৱাৰ আগতে সি নিজেই মৃত্যু প্ৰাপ্ত কৰি ল'ব। মই তাক জীৱিত থাকিব নিদিওঁ। বলশালী কংস কাকো ভয় নাখায়। হে ৰাজন, কোৱা হয় মৃত্যুৰ ভয় সকলোৰে আছে। মৃত্যুৱে জীৱনৰ সকলোতকৈ ডাঙৰ সত্যও হয়। মোৰ কৰ্তব্য আছিল আপোনাক সাৱধান কৰা। সেয়া মই কৰি দিলোঁ। এতিয়া ভৱিষ্যতত হৰিয়ে জানে কি হ'ব। হে মহাৰিষি, এতিয়াতো সেয়াই হ'ব যি মোৰ ইচ্ছা হ'ব। আজিলৈকে মই যি বিচাৰিছোঁ সেয়াই কৰিছোঁ আৰু সেয়াই হৈছে। নাৰায়ণ নাৰায়ণ। মই আহোঁ, নিজৰ খেয়াল ৰাখিব। সেই কৃষ্ণৰ মৃত্যুৰ বাবে নতুন যোজনা বনাব লাগিব। সি যেতিয়ালৈকে জীৱিত আছে মোৰ মূৰত মৃত্যুৰ ভয় সদায় ঘূৰি ফুৰি থাকিব। মইতো এটা কথা বুজিয়ে পোৱা নাই, সেই কণমানি কৃষ্ণক মাৰাৰ বাবে কাক মাতো?